Hey guys, মই ৰেখাই আপোনালোক সকলোকে ৰেখাৰ ৱৰ্ল্ডলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। থাম্বনেলটো চাই চাগে আপোনালোকে গম পাইছে আজি মই কিহৰ ওপৰতনো কথা পাতিম। যেহেতু এতিয়া কৰোনা ভাল হৈছে আৰু বিয়াবিলাক ষ্টাৰ্ট হৈছে, গতিকে যিসকল ছোৱালীয়ে শাৰী চাদৰ মেখেলা বিয়াত নিপিনি স্কাৰ্ট লুক এটা ক্ৰিয়েট কৰিম বুলি ভাবিছে তেওঁলোকে এই ভিডিঅ'টো চাব পাৰে। বহুত বেছি তেওঁলোকৰ বাবে ইউজফুল হ'ব। আহকচোন চাওঁ অকণো দেৰি নকৰি আজি মোৰ স্কাৰ্ট লুককেইটা। তাৰে প্ৰথমটো হৈছে এইটো স্কাৰ্ট। এইটো একচুৱেলি স্কাৰ্ট নহয়, এইটো এখন শাৰী আছিলে, বানাৰসী শাৰী এখন লৈছিলোঁ মই। যিহেতু বানাৰসীবিলাক আৰু মই অকণমান যিহেতু শকত, গতিকে বহুত বেছি ফুলি থাকে, একদম ভাল নেদেখি, সেইকাৰণে মই এটা স্কাৰ্ট লুক ক্ৰিয়েট কৰিলোঁ। এইটো টেইলাৰৰ ওচৰত দি কৰি স্কাৰ্ট বনাই পেলালোঁ আৰু এই স্কাৰ্টটো বহুত বেছি আমব্ৰেলা হয়। ইয়াৰ তলত মই কোনো ধৰণৰ কেন লগোৱা নাই। আপোনালোকে যদি বিচাৰে কেন এনেকৈ লগাই ল'ব পাৰে, বা আজিকালি কেন স্কাৰ্টো কিনিবলৈ পায়। ধুনীয়াকৈ কেন স্কাৰ্ট আপোনালোকে পিন্ধিব পাৰে। ইয়াৰ তলত বিৰাট বেছি ধুনীয়া লাগিব। ইয়াতে চেম টু চেম এটা মই ব্লাউজো বনাইছোঁ ইয়াৰ লগত, একদম চেম টু চেম হয়। আপোনালোকে ফটো ভিডিঅ'ত আপোনালোকে চাব পাৰে। ইয়াৰ লগত ধুনীয়াকৈ এখন নেটৰ চাদৰ লৈ ল'ব আৰু বিৰাট বেছি ধুনীয়া লাগিব। এনেকুৱা নহয় যে মই যিটো দেখুৱাইছোঁ তেনেকুৱাই ল'ব, নিজৰ ইচ্ছামতে য'ত যেনেকুৱা কমফৰ্ট হয় সেইটো হিচাপত আপোনালোকে ল'ব পাৰে। আৰু ধুনীয়াকৈ তাৰ লগত বেগ এটা লৈ ল'ব, বিৰাট বেছি ধুনীয়া লাগিব বেগবিলাক ল'লে। আৰু এনেকুৱা ধৰণৰ এনেকুৱা কিছুমানো বেগ ল'ব পাৰে। চাওকচোন, এইটো বহুত ধুনীয়া লাগিব এনেকুৱা বেগটো। আৰু ধুনীয়াকৈ ষ্ট্ৰেইট হেয়াৰ কৰি ল'ব। হেয়াৰটো ষ্ট্ৰেইট হ'লে বহুত ধুনীয়া লাগে। ষ্ট্ৰেইট হেয়াৰ লুক চব লুকৰ লগতে সাজি যায় ষ্ট্ৰেইট হেয়াৰটো। যিহেতু এতিয়া অকণ ঠাণ্ডা দিন আহিবই, গতিকে হেয়াৰটো ষ্ট্ৰেইট কৰি ল'লে একো বেছি গৰম নুঠে, ইমান বেছি প্ৰব্লেম নহয়। আৰু নেক্সট মই যোনটো লুক কৰিছোঁ সেইটো এটা ব্লেক কালাৰ স্কাৰ্ট লুক হয়। ব্লেক কালাৰত আছে এইটো। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ অনলি 400ত। এইটো মই এনেই স্কাৰ্ট পিন্ধিবলৈ অৰ্ডাৰ কৰিছিলোঁ, কিন্তু স্কাৰ্টটো বহুত বেছি ধুনীয়া হয়, বহুত ভাল হয়। এনেকুৱা চাওক, এনেকুৱা প্ৰিণ্টেড হয়, বহুত ধুনীয়া হয়। কিন্তু এইটো ট্ৰান্সপেৰেণ্ট হয়। ইয়াৰ তলত আপোনালোকে কেন স্কাৰ্ট পিন্ধিব লাগিব যদি বেছি ভলিউম দিব বিচাৰে। নহ'বা মই জাষ্ট এটা পেটিকোটহে পিন্ধিছোঁ, তলত মই কেন পিন্ধা নাই। আপোনালোকক মই জাষ্ট কৈছোঁহে। ইয়াৰ তলত আপোনালোকে যদি ভলিউম পাবলৈ বিচাৰে তেতিয়াহ'লে কেন স্কাৰ্ট পিন্ধিব লাগিব, তেতিয়াহে ভাল লাগিব। আৰু ইয়াৰ লগত বিভিন্ন ধৰণৰ ক্ৰপ টপ পেয়াৰ কৰিব পাৰে। চাওকচোন, 3-4টা কালাৰ আছে, পাৰ্পল, ৰেড, য়েল্লো, ব্লেক, গ্ৰীণ। আৰু ইয়াৰ লগত এনেকুৱা ধৰণৰ এটা ক্ৰপ টপ পিন্ধিব পাৰে। এইটো ক্ৰপ টপ বহুত বেছি ধুনীয়া লাগিব। এনেকুৱা ক্ৰপ টপ পিন্ধিব পাৰে। ইয়াৰ লগত ধুনীয়া এখন চাদৰ ল'ব পাৰে। নহ'বা এখন মই যোনখন পিন্ধি আছোঁ এখন ধুনীয়াকৈ বানাৰসী হয়। এইখন দুপট্টাখন এনেকুৱা ধৰণৰ দুপট্টা এখন ল'ব পাৰে, বিৰাট বেছি ধুনীয়া লাগিব। আৰু ইয়াৰ লগত এনেকুৱা ব্লাউজ হয়, এইটো ক্ৰপ টপ ব্লাউজ হয়। এনেকুৱা ব্লাউজ পিন্ধিব পাৰে। ইয়াত 2টা কালাৰ আছে, আপোনালোকে ফটো ভিডিঅ'ত নিশ্চয় গম পাব, আপোনালোকে চাবলৈ পাব কেনেকুৱা ধৰণৰ মই পিন্ধিছোঁ। কিন্তু এনেকুৱা নহয় যে আপোনালোকে সেইটোৱে পিন্ধিব লাগিব। ইয়াৰ লগত ধুনীয়াকৈ একদম নেকলেছ এডাল, নেক পিচ এটা পিন্ধক, বিৰাট বেছি ধুনীয়া লাগিব। বেগ লওক আৰু ওখখন হিল পিন্ধক, অকণমান মেকআপ কৰক। ইমান বেছি মেকআপ কৰিব দৰকাৰ নাই। যদি ব্লেক কালাৰটো পিন্ধিম বুলি ভাবিছে তেতিয়াহ'লে ইমান বেছি মেকআপৰ দৰকাৰ নাই। একদম নৰ্মেল ব্লেক স্মকি কৰিব পাৰে, বিৰাট বেছি ধুনীয়া লাগিব। আৰু নাম্বাৰ 3ত যিটো মোৰ একদম বহুত বেছি ফেভৰেট হয় সেইটো হৈছে এইটো লুক। বহুত বেছি মোৰ প্ৰিয় হয় এইটো লুকটো। সেইটো হৈছে এইটো, আৰু বহুত ধুনীয়া লাগিব। এইটো যোনটো কাপোৰ হৈছে, ইয়াৰ কাপোৰটো অৰ্গেঞ্জাত আছে। এইটো মই অৰ্ডাৰ কৰিছিলোঁ, এইটো ৰেডিমেড হয়। আৰু এইটো চাওক, বেকফালটো এনেকুৱা হয় আৰু ইয়াৰ কিন্তু হুক আছে। এইটো ফ্ৰী চাইজৰ হয়। আৰু এই স্কাৰ্টটো একদম বহুত বেছি ফ্ল'য়ি হয়, একদম বহুত আমব্ৰেলা হয়। আৰু এই স্কাৰ্টটোৰ এটা বেছি বহুত বেষ্ট পাৰ্ট হয় কি, এই স্কাৰ্টটোৰ লগত কোনো আপোনালোকে কেন পিন্ধিব দৰকাৰ নাই। যিহেতু স্কাৰ্টটো অৰ্গেঞ্জাতে আছে, কোনো ধৰণৰ কেন পিন্ধিবলৈ একদম দৰকাৰ নাই, বহুত ধুনীয়া হয়। আৰু এই স্কাৰ্টটোৰ লগত ভেৰাইটিজ ক্ৰপ টপ আপোনালোকে পেয়াৰ কৰিব পাৰে, বহুত ধুনীয়া লাগিব। আৰু ইয়াৰ লগত ধুনীয়াকৈ এইটো এনেকুৱা এটা বেগ ল'ব পাৰে। চাওকচোন, এইটো বেগটো বিৰাট ধুনীয়া হয়। এনেকৈ ধুনীয়াকৈ ল'ব পাৰে বেগটো। ধুনীয়াকৈ ইয়েৰিং পিন্ধিব পাৰে, ইমান বেছি একো নহয়। আৰু যিহেতু ক্ৰপ টপ আজিকালি ভেৰাইটিজ আছে মাৰ্কেটত, গতিকে এইটো যিহেতু মেংগ' য়েল্লোত আছে, কালাৰটো বহুত কম হয়, গতিকে ইয়াৰ লগত ডাৰ্ক কালাৰ যিটো ক্ৰপ টপ হয় সেইটো আপোনালোকে ধুনীয়াকৈ পেয়াৰ কৰিব পাৰিব, বিৰাট বেছি ধুনীয়া লাগিব। আৰু লাষ্ট মোৰ যোনটো লুক হৈছে সেইটো হৈছে এইটো এটা স্কাৰ্ট হয়। এইটো ৰেডিমেডে হয়, এইটো মই চিলোৱা নাইকিয়া। এইটো ফ্ল'ৰেল হয়। আৰু ইয়াৰ কাপোৰটো যিটো হয় এইটো ছাটিনত আছে, ছাটিন ফেব্ৰিক হয় ইয়াৰ। আৰু ইয়াৰ তলতো কোনো কেন নাই। আপোনালোকে যদি ইচ্ছা কৰে ইয়াৰ তলত ধুনীয়াকৈ কেন পিন্ধিব পাৰে। মই ইয়াৰ লগত ধুনীয়াকৈ নেটৰ এটা ব্লাউজ পিন্ধিছোঁ, আপোনালোকক মই ফটো ভিডিঅ' ঢালি দিম, ধুনীয়াকৈ চাব পাৰিব। আৰু বহুত ধুনীয়া লাগে। এনেকুৱা নহয় যে আপোনালোকে যদি বিচাৰে ইয়াৰ লগত মই এনেকুৱা দুপট্টা ল'ম তেতিয়াহ'লে দুপট্টাও ল'ব পাৰে, নহ'বা আপোনালোকে চিম্পল ক্ৰপ টপৰ লগতো পিন্ধিব পাৰে, বিৰাট বেছি ধুনীয়া লাগিব। একদম লাইটকৈ মেকআপ কৰিব
ইমান হেভি মেকআপ ইয়াৰ লগত ভাল নালাগিব আৰু ধুনীয়াকৈ নেক পিচ এটা ল'ব নেক পিচ এযোৰ পিন্ধিব নহ'বা নেক পিচ যদি হেভি নিপিন্ধে তেনেহ'লে ভাল একদম হেভি ইয়েৰিং এযোৰ পিন্ধিব বিৰাট বেছি ধুনীয়া লাগিব আৰু ইয়াৰ লগত যিকেইটা স্কাৰ্ট হয় তাৰ লগত ভেৰাইটিছ আপোনালোকে ক্ৰপ টপ পেয়াৰ কৰিব পাৰিব এনেকুৱা নহয় যে স্কাৰ্টৰ লগত খালি অকল মানে চুন্নি এখনহে ল'ব লাগিব তেনেকুৱা নহয় ভেৰাইটিছ ক্ৰপ টপ আছে তাৰ লগত আপোনালোকে ধুনীয়াকৈ পেয়াৰ কৰিব পাৰে আৰু যিকেইটা মানে স্কাৰ্ট লুক হয় তাৰ লগত ধুনীয়াকৈ চুলিখিনি ষ্ট্ৰেট কৰিলে বেছি ধুনীয়া লাগিব ষ্ট্ৰেট হেয়াৰটো সব আউটফিটৰ লগত একদম চলি যায় ধুনীয়াকৈ অকণমান হিলছ পিন্ধক আৰু উইদাউট হিল একদম ভাল নালাগিব নহবা মজৰিবিলাক পিন্ধিব পাৰে মজৰিবিলাকো যদি ওখ ছোৱালী হয় মজৰি পিন্ধিব পাৰে বহুত ভাল লাগিব ধুনীয়াকৈ বেগছ লওক অকণমান ধুনীয়াকৈ মেকআপ কৰক আৰু বছ ৰেডি হৈ গ'ল বিয়া পাৰ্টিৰ কাৰণে আজিৰ স্কাৰ্ট লুককেইটা আপোনালোকৰ কোনটো চবতকৈ ভাল লাগিলে আপোনালোকে মোক জনাবচোন মোৰটো স্পেচিয়েলি য়েল্লো মেংগোটো সেইটো মোৰ বহুত বেছি ফেভৰেট হয় আপোনালোকৰনো কোনটো ভাল লাগিলে মোক জনাব আৰু মোৰ চেনেলটোত যদি আজি প্ৰথমবাৰৰ বাবে আপোনালোক আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তেতিয়াহে আহিবলগীয়া নেক্সট ভিডিঅ'বিলাক গম পাব আৰু ফেমিলিৰ লগত নিজৰ ভণ্টি বা সকলোৰে লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেতিয়াহে তেওঁলোকে গম পাব আৰু নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ বাই বাই